হেল্ল' বন্ধুসকল, হলিউড মুভিবিলাকত ভিজুৱেল ইফেক্টৰ সহায়ত ছুপাৰ হিউমেন বনাই দেখুওৱা হয়, যিবোৰ সম্পূৰ্ণৰূপে কাল্পনিক। আজি আমি তেনেকুৱা কোনো ছুপাৰ হিউমেনৰ কথা ক'ব নাযাওঁ, বৰং সেইবিলাক মানুহৰ কথা ক'ম, যিসকল দেখাত আমাৰ নিচিনাই এজন সাধাৰণ মানুহ, কিন্তু তেওঁলোক প্ৰকৃততে এজন ছুপাৰ হিউমেন। ছুপাৰ হিউমেন সেইবিলাক মানুহেই হয়, যিসকল সাধাৰণতে কোনো ঐশ্বৰিক শক্তিৰ অধিকাৰী। তাৰোপৰিও আমি ফুটপাথত চলাফুৰা কৰা অৱস্থাত বহুত মানুহক কৰ্মৰত অৱস্থাত দেখা পাওঁ, আৰু তেওঁলোকৰ মাজত এনেকুৱা কিছুমান মানুহ আছে যিসকলে একেটা কাম প্ৰতিদিনে কৰি আহিছে, আৰু সেই একেটা কাম বছৰ বছৰ ধৰি কৰি আহি তাৰ কামৰ গতি ইমানেই বৃদ্ধি পাইছে, যিটো এজন সাধাৰণ মানুহৰ কল্পনাৰ বাহিৰত। তো আজিৰ ভিডিঅ'টোত আমি এনেকুৱা কেইজনমান ছুপাৰ হিউমেন দেখুৱাম। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কম্পিউটাৰ টাইপিং। সাধাৰণতে সকলো মানুহেই কম্পিউটাৰত টাইপিং কৰিব পাৰে, কিন্তু তাত টাইপিঙৰ স্পীডৰ ভিন্ন হয়। এইজন মানুহৰ টাইপিঙৰ স্পীড দেখিলে আপুনি নিজে আচৰিত হ'ব। প্ৰতি মিনিটত মেক্সিমাম 143 ৱৰ্ড টাইপিং কৰিব পাৰে। এইটো জাপানৰ নাগাচাকিৰ এটা অফিচ। আচোকা কামিমুৰা নামৰ এইজনী ছোৱালীয়ে যোৱা 18 বছৰ ধৰি একেলগে কেলকুলেটাৰ ব্যৱহাৰ কৰি আহিছে। তাৰ পিছত আপোনালোকে চাওক তেওঁৰ কামৰ গতি কেনেকুৱা। এই ভিডিঅ'টো দেখাৰ পিছত আপুনি ঘৰত ট্ৰাই নকৰিব, কাৰণ এনেকৈ ট্ৰাই কৰিলে হয়তো আপোনাৰ হাতৰ আঙুলি এটাও নাথাকিব পাৰে। এই তৰমুজ কাটি থকা ল'ৰাজনৰ নাম হৈছে মেকজন। মাত্ৰ 25 ছেকেণ্ডত এটা তৰমুজ এনেকৈয়ে কাটিব পাৰে। আপুনি হয়তো ষ্টাম্পিং কৰা দেখিছে, কিন্তু কিমান স্পীডলৈকে দেখিছে? এই ভিডিঅ'টো চাওক। দুয়োটা হাতেৰে সমভাৱে কাম কৰিব পাৰিছে, যিটো খুবেই কঠিন কাম। কিছুমান মানুহৰ ৱৰ্কিং এবিলিটি দেখিলে খুবেই আচৰিত লাগে। পিঁয়াজ হয়তো আপুনি নিজেও কাটিছে বা কাৰোবাক কাটা অৱস্থাত দেখা পাইছে, কিন্তু চকুত গামোচা বান্ধি পিঁয়াজ কাটা কেতিয়াবা দেখা পাইছেনে? যদি পোৱা নাই তেনেহ'লে এই ভিডিঅ'টো চাওক। এই ভিডিঅ'টো লাষ্ট বেকাজৰ এটা জুচ ষ্টলৰ, য'ত জাষ্টিন নামৰ এজন ব্যক্তিয়ে মেচিনতকৈ দ্ৰুতগতিত কাম কৰিব পাৰে। তেওঁ প্ৰতি মিনিটত 50টাৰো বেছি নেমু একেলগে কাটিব পাৰে। এই ভিডিঅ'টো তামিলনাডুৰ এটা হোটেলৰ। এই মানুহজনে প্ৰতিদিনে এনেকৈয়ে পৰঠা বনাই থাকে, আৰু তাৰ পৰঠা বনোৱাৰ এক্সপিৰিয়েঞ্চ আপোনালোকে নিজেই চাওক কেনেকুৱা।
সো বন্ধুসকল আপোনালোকে দেখা ভিডিঅ'টো কেনেকুৱা লাগিছে কাইণ্ডলি আমাৰ ভিডিঅ' কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু এনেকুৱাই ইণ্টাৰেষ্টিং ভিডিঅ' চাবৰ কাৰণে আমাৰ এই পৰিজ্ঞান চেনেলটো ছাবস্ক্ৰাইব কৰিব